Dipu arong supialong ibang kita mawar sai kasiksak penajok ladak penan katora dolo laso pen mathasi laso pen muntisi idum Carbino Autonomous Council pen Honorable Chief Minister Dr. Himanta Biswa Sharma Phan apong gachuria teng pen alangli dipualong isdibion pen o bastenan full line laso flyover ini keceng lo ani joke sompon lo lasi non ke bangji 2024 parliament election aprang laso flyover Grand Prix laso kecehelar flyover kangpu ponje phan Karbi Anglong Autonomous Council pen niletum Assam government na pen contractor pen chingwa isi apatang ponje phan cisik sidang ponsi pinipang cek ponko lasi nang letum media through pen ilinge ses ki pije bangke Ladakh flyover kiki mahot mania long leke dam chetahai mania hem ke dam chetahai rara joini pen Karbi Anglong rara joini farman pen laso flyover ka pe tangi phan pasik sakse de je phan niarang letum phan ka chuningri nang to media hoi pen la pen ke kopini yongsi karjuji ba kachingwai nangi do pulongte Karbi Anglong Autonomous Council along wangno chingwai chingsai pen phala along leke dam chet ahem ke dam atum phanta etum Karbi Anglong Autonomous Council pen kerabje phan etum bori ponji la sinale tuma media hoi pen ile chuningri bangke la so flyover kape tangi serak dia phan jate pasik sakse dia dia phansi nili nang tuma media tuben ketene এবং সো ফ্লাইওভার 1 কিলোমিটার লাকে কিলোমিটার কে কিলোমিটার হব এটো 200 কোটি ওপৰত আছে 200 কোটি ওপৰত আৰু লগতে ইয়াত 1 কিলোমিটাৰৰ ফ্লাইওভাৰ ফুল লাইন ফ্লাইওভাৰ হ'ব Karbi Anglong কোন প্ৰথম ফ্লাইওভাৰ আনা হৈছে ইয়াত আৰু বিশেষকৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টা ফলতে এইটো হৈছে তেখেতে নাছিল মেনকে আকুতি লক সি ফাৰহিনী চছে গতি লক সি পাৰিলে যে আপোনালোকৰ মিডিয়া থ্ৰু মই জনাব বিচাৰিছোঁ ইয়াত বিপু স্থানীয় বাহিন্দা ৰাইজ যিবিলাকে সেই ফ্লাইওভাৰৰ মাটি ফ্লাইওভাৰ যেতিয়া ব্ৰিজটো বনাব যেতিয়া তেওঁলোকৰ মাটি যদি কোনোবা যদি ইয়াত অলপমান গৈছে বা কোনোবা ঘৰ যদি গৈছে তেখেতসকলৰ যাতে কন্ট্ৰেক্টৰৰ কোনো অসুবিধা নোহোৱাকৈ কাম কৰিবলৈ সুবিধা যাতে দিয়ে কিবা যদি তেখেতসকলৰ অভিযোগ আছে তেনে Karbi Anglong Autonomous Councilৰ লগত আহি আলাপ আলোচনা কৰি সেই সমস্যাবিলাকৰ সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু মই ৰাজ্যক অনুৰোধ কৰিব বিচাৰিম যে অহা লোকসভা নিৰ্বাচনৰ আগে আমি সেই ফ্লাইওভাৰটো ফ'ৰ লাইন ফ্লাইওভাৰটো ৰাজ্যক উপহাৰ দিবৰ কাৰণে আমি চেষ্টা কৰিম ধন্যবাদ তাৰপিছত ভূমি পূজন কৰা হৈ গ'ল আজি আনুষ্ঠানিকভাৱে পাইলিং কাম আৰম্ভ কৰা হ'ব আৰু লোকসভা নিৰ্বাচনৰ আগে সেই ফ'ৰ লাইন ফ্লাইওভাৰটো সম্পূৰ্ণ কৰিব আৰু ৰাজ্যক উপহাৰ দিব পাৰিম গতিকে মই স্থানীয় ৰাইজক মই অনুৰোধ কৰিব বিচাৰিম যে কোনোবা মাটি যদি অলপ গুচি গৈছে কোনোবা ঘৰ যদি গুচি গৈছে যে তেখেতসকলক মই অনুৰোধ কৰিব বিচাৰিম যে Karbi Anglong Autonomous Council লগত আলাপ আলোচনা কৰি এই সমস্যাবিলাকক সমাধান কৰিব পাৰিম যাতে কন্ট্ৰেক্টৰৰ যাতে কোনো অসুবিধা নোহোৱাকৈ যাতে কামটো কৰিব দিয়ে ৰাজ্যক যাতে লোকসভা নিৰ্বাচন আগে ৰাজ্যক যাতে উপহাৰ দিব পাৰিম কিমান টকা 200 কোটিকৈ ওপৰত আৰু 1 কিলোমিটাৰ ওপৰত